আজি আছিলে মোৰ এক্সাম আৰু যোৱা ৰাতি মোৰ বহুত বেছি গাটো বেয়া লাগিছে আৰু তাৰপিছত তেনেকৈ মই এছাইনমেণ্ট বহুত আছিল তো 30খন পেজ অলম'ষ্ট ডান কৰিলোঁ লিখি একে ৰাতিৰ ভিতৰতে। ময়ো মানে বেমাৰক ইমান পাত্তা নিদিওঁ তো তেনেকৈ আহিলোঁ মই এক্সাম দিবলৈ আৰু এক্সামত সকলো ফ্ৰেণ্ডে মানে ডিছকাছ কৰি আছে কি আহিব কি নাহে তেনেকৈ। মোৰ কিন্তু গাতে লগা নাই। ছেশ্যনেল এক্সাম আছিলে নাৰ্ছৰ আৰু তাৰপিছত মই আহিবলৈ খাবলৈ আহিলোঁ যদি মই খকুৱা গাইছ আৰু দেখিছে নহয় মুখত তথাপিও মোৰ হাঁহি। আৰু মই আপোনালোকক কৈছিলোঁ যে কুৱেশ্যন এণ্ড ভিডিঅ'ৰ এনচাৰৰ ভিডিঅ' দিম তো বহুত জল্দি দিম, আপোনালোকে চাব। আৰু বহুতে এটা কমন কুৱেশ্যনছ কৰিছে যে ইউটিউবত মই কিয় আহিলোঁ। তো যেতিয়াৰ পৰা মই ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকৰ ব্লগ চালোঁ তো মানে এটা ইনস্পায়াৰ হ'লোঁ মই, মানে ময়ো কেতিয়াবা ব্লগ বনাম বুলি আশা ৰৈ গ'ল। তেনেকৈ মই এতিয়া আশাবোৰ পূৰণ কৰি আছোঁ। আৰু তাৰে ভিতৰত মোক মনু দেউৰৰ ভিডিঅ'বিলাক বহুত বেছি ভাল লাগে। তেওঁ ইমান সহজ সৰল মানুহ, বহুত মটিভেশ্যনেল পাওঁ মই তেওঁৰ ভিডিঅ'বিলাক চাই আৰু ইনস্পায়াৰ হয়। আৰু চাইছে নহয় বগৰী কাটাডাল লাগি কেনে মোৰ ভৰিখন কাট খাই গ'ল, কি